সাগাই খাবার বেটির বাড়ি ইচ্ছে বেটির বাড়ি এসে যাবার দেশে রাস্তা দিয়ে গাড়ি এসে লাগিয়ে দিচ্ছে কোন জায়গা থেকে ঘটনা? বড়িয়ে ভিটে করবেন বড়ুয়ার বেটা এটা কি অবস্থা দাদা? তেওঁৰ বৰ্তমান খুব ক্ৰিটিকেল অৱস্থা। তেওঁ এতিয়া মেট্ৰ' হস্পিটেলত আছে, গুৱাহাটী মেট্ৰ' হস্পিটেলত। কালি ৰাতি 8:30 মান বজাতে এক্সিডেণ্ট হৈছে। বয়স কিমান আছে? বয়স তেওঁৰ 19 হৈছে। এক্সিডেন্ট কোনে কৰিছে জানে নেকি? এক্সিডেণ্ট হয়, কোনে কৰিছে? এটা ল'ৰা কৰিছে। এজনে আহিছিল গাড়ীৰ স্পীড আছিল না, তাতে খুন্দা মাৰিছে, পিছফালে দি আহি খুন্দা মাৰিছে। তেওঁৰ নাম আছিল আকৰাম আলী। ঘৰ ক'ত আছে? তেওঁৰ ঘৰ জমিত পাটপথ। গাড়ীখনৰ নাম্বাৰ আছে? গাড়ীখনৰ নাম্বাৰ তেওঁ আমালোকে তেওঁ দেখা পোৱা নাই। তেওঁ এক্সিডেণ্ট হোৱাৰ পিছতে তেওঁ মানে সেইখন জেগাত খুব মাৰামাৰি হৈছিল। তেওঁলোকৰ যিবিলাক মানে আত্মীয় আছিল ন, সেইবিলাক মানুহে আহি মাৰামাৰি কৰিছিল, মাৰিছিল। আৰু মই গৈছিলোঁ তেওঁলোকক ল'বলৈ। যাওঁতে দেখোঁ এই টোটোখন টানি ৰখি আছিল গাঁৱৰ মানুহবিলাক। মই যাই কিনে আৰু তোমাৰ টোটোখন মই পঠাই দিছোঁ মেডিকেলত। তাৰপিছতে মই প্ৰাইভেট 108ক ফোন কৰিছিলোঁ, তেওঁ 108 অহা নাই। প্ৰাইভেট গাড়ীৰে মানে 108 গাড়ী এখন আহিছে, মানে বহুত লেট হৈছিল। তেওঁ আমাৰ গোটে প্ৰাইভেট গাড়ীৰে চিলাৰ আহিছে। তাৰ নামটো কি আছে? আমিনুল ইছলাম। হস্পিটেলত আছে। আমালোকে একো নাযায়, আমালোকে তাত ন্যায় বিচাৰ যায়। পাব্লিকৰ ওচৰত মই আমালোকক কৈ আছোঁ, তেওঁৰ মাও খুব অসুস্থ আছে। কেছ FIR কৰিছোঁ, বড়ো থানাত কৰিছোঁ।